ইতিমধ্যে আমি ভাইমন্দা চালোঁ, এখন ধুনীয়া চিনেমা। ভাইমন্দাৰ অভূতপূৰ্ব সফলতাৰ পাছত কাইলৈ অৰ্থাৎ ২৭ জুন তাৰিখে ছবিগৃহত মুক্তি লাভ কৰিব ৰুদ্ৰ চিনেমাখনে। এখন একশ্যনধৰ্মী অসমীয়া ছবি। ছবিখনৰ পৰিচালক ৰূপক গগৈ। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা আৰু আদিল হুছেইনে। তাৰ লগতে ছবিখনত আছে নতুন প্ৰজন্মৰ কেইগৰাকীমান অভিনেতা অভিনেত্ৰী। ভাস্কৰ দাসৰ কাহিনী আৰু সংলাপেৰে নিৰ্মিত ছবিখনৰ সংগীত পৰিচালনা কৰিছে আমাৰ মৰমৰ জুবিন দা আৰু ভাস্বতী ভাৰতীয়ে। আচলতে ৰবি শৰ্মা বুলি ক'লে অসমীয়া চিনেমাত এটা দুৰ্যোগ আহি যায়, বিগ ডিজাষ্টাৰ। আৰু আমি আশাবাদী যে ৰবি শৰ্মাৰ আগৰ চিনেমাবোৰৰ দৰে এই চিনেমাখনো হিট হওক, মানুহে আদৰি লওক। কিন্তু ৰবি শৰ্মাৰ ৰুদ্ৰ চাবলৈ নাপাহৰিব, এখন ধুনীয়া চিনেমা হ'ব। সেয়েহে চাবলৈ নাপাহৰিব ৰবিদাৰ চিনেমা ৰুদ্ৰ। কাইলৈ ছবিগৃহত আহি আছে। ইতিমধ্যে বুক মাই শ্ব'ত অহাকালিৰ শ্লটৰ টিকেটবোৰ সম্পূৰ্ণৰূপে বিক্ৰী হোৱা বুলি গম পাইছোঁ। কালি চাব নাপালেও পৰহিলৈ চাব বা পিছত চাব, কিন্তু ৰুদ্ৰ চাবই চাব। এখন বহুত ধুনীয়া চিনেমা, আপুনি মই ভবাতকৈও অলপ বেলেগ একশ্যনধৰ্মী অসমীয়া চিনেমা। আৰু এটা কথা কওঁ, অসমৰ এজন ইউটিউবাৰ আছাম জেট, সি চিনেমাখনৰ ওপৰত কিছুমান বিৰূপ মন্তব্য কৰিছে।